Hello friends, welcome to Devjani's Kitchen. আজি মই আপোনালোকৰ লগত এটা বহুত সিম্পল ৰেচিপি শ্বেয়াৰ কৰিব গৈ আছোঁ। সেইটো হ'ল জিকা পোস্ত। আৰু যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আমি কম ৰেচিপিটো বনাবৰ কাৰণে কি কি ইনগ্ৰেডিয়েণ্টছ লাগে। আপুনি ইনগ্ৰেডিয়েণ্টছখিনি এবাৰ চাই ল'ব। জিকা লাগিব, জিকা সৰু সৰুকৈ কাটি ল'ব। পিঁয়াজখিনিও সৰু সৰু টুকুৰা কৰি ল'ব, কিউব কৰি ল'ব। কাজু বাদাম আপুনি পানীত ভিজাই থ'ব আধা ঘণ্টা সময়। পোস্তখিনি আপুনি 40 মিনিট 1 ঘণ্টামান ভিজাই থ'ব পানীত। কেঁচা জলকীয়া ল'ব, হালধি, নিমখ নিজৰ আন্দাজমতে দিব, কালজিৰা আৰু মিঠাতেল। এতিয়া আমি পোস্ত দানা, কাজু আৰু জলকীয়া দি পেলাই এটা ফাইন পেষ্ট বনাই লওঁ। এতিয়া গেছটো অন কৰিলোঁ। কেৰাহীটো অলপমান গৰম হ'বলৈ দিম। কেৰাহীটো গৰম হ'লে তাত মিঠাতেল দিম। মিঠাতেল আপুনি 3 টেবুল চামুচ দিব। আৰু মিঠাতেলটো গৰম হ'লে তাত কালজিৰা আৰু পিঁয়াজখিনি দিব। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। পিঁয়াজখিনি যেতিয়া ভজা হ'ব তাত মই জিকাখিনি দি দিম। জিকাখিনি ভালদৰে তেলত মিহলি কৰি দিব লাগিব। এতিয়া ইয়াত নিমখ দিম। নিমখ আপোনাৰ নিজৰ আন্দাজমতে দিব। হালধিৰ পৰিমাণটো অলপমান কমেই দিব, তেতিয়া আপোনাৰ ৰেচিপিটো আপোনাৰ ৰংটো ধুনীয়াকৈ আহিব। এইখিনি এতিয়া ভালদৰে মিহলি কৰি দিম। এতিয়া কিছু সময়ৰ কাৰণে আমি ঢাকোনখন বন্ধ কৰি অলপমান সময় ৰখিম, যাতে আপোনাৰ জিকাখিনি সিজি উঠে। এতিয়া 10 মিনিটৰ পিছত চাইছোঁ জিকাখিনি প্ৰায় আধা সিজা হৈছে। জিকাই অলপ অলপ পানীও এৰিছে। কিন্তু আমি আৰু অলপমান সিজাব লাগিব জিকাটো। এতিয়া পুনৰ আৰু এবাৰ আমি ঢাকনখন বন্ধ কৰি দিম। গেছটো অলপ চিমত দি ৰাখিম। ৰেচিপিটো বহুত চিম্পল হয়। আপুনি ইয়াৰ প্ৰায়ভাগ ইনগ্ৰেডিয়েণ্টছে আমি ঘৰত থকা ইনগ্ৰেডিয়েণ্টছ হয়। আপুনি সহজেই বনাব পাৰিব। আৰু যিহেতু মছলাৰ প্ৰয়োগটো একেবাৰে কম হয়, প্ৰায় নাথাকেই, সেইকাৰণে ডাঙৰ সৰু সকলোৱে খাব পাৰিব। এতিয়া প্ৰায় আমাৰ জিকাটো হৈ উঠিছে। ইয়াত আমি পোস্ত, জলকীয়া আৰু আপোনাৰ কাজু বাদামৰ যিটো পেষ্ট আছে সেইটো আমি তাত দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিহলি কৰি মিক্সিংটোৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰে। আপোনাৰ মিক্সিংটো যিমান ভাল হ'ব সিমানে তাৰ সোৱাদটো বেছি ভাল হ'ব। যিকোনো বস্তু বনাওঁতে তাৰ হেৰিটো একেই হয়, নিয়মটো। আৰু এটা কথা, ইয়াৰ যিটো আপোনাৰ মই ইয়াত কাজু বাদাম এড কৰিছোঁ, কাজু বাদামটো আপোনাৰ অপশ্যনেল হয়। আপুনি যদি কাজু বাদামটো ইউজ কৰিব নিবিচাৰে তেতিয়াহ'লে কাজু বাদামটো ইউজ নকৰিলে হ'ল। তেতিয়াও আপোনাৰ তাৰ টেষ্টটো বহুত ভালেই আহে। এতিয়া আমাৰ জিকাখিনি হৈ উঠিছে, কিন্তু অলপমান ড্ৰাই যেন লাগিছে। যদি আপোনালোকে বনাওঁতেও অলপমান ড্ৰাই যেন পায় তেতিয়া 2-3 চামুচ তাত পানী দি দিব। পানী এড কৰিব। কৰি পেলাই এতিয়া ভালদৰে লৰাই দিম। এতিয়া আমি গেছটো অলপমান চিমত দি পেলাই আকৌ অলপ সময়ৰ কাৰণে ঢাকনি মাৰিম। ঢাকনি মানে এবাৰ আপোনাৰ আপুনি 10-15 ছেকেণ্ডমানৰ কাৰণে আপুনি ঢাকনিখন মাৰি দিব। এতিয়া আমাৰ ৰেডিয়ে হৈ গৈছে।
ইয়াত এতিয়া আমি কেঁচা মিঠাতেল অলপমান ঢালি দিম, মানে তাৰ পৰিমাণটো প্ৰায় 1 টেবুল চামুচ দিলেই হ'ল। এতিয়া আমাৰ জিকা পোষ্ট ৰেডি হৈ গৈছে। ইয়াক আৰু এবাৰ আমি ঢাকনিখন মাৰি দিম, গেছটো চিমত দি 5-10 ছেকেণ্ড ৰখিম। ৰখি পেলাই আমাৰ এতিয়া জিকা পোষ্ট ৰেডি হৈ গ'ল। আমি ইয়াক এতিয়া চাৰ্ভ কৰিম। ইয়াত এতিয়া কেইটোপালমান আমি মিঠাতেল দি দিম। আৰু মই 2টা কেঁচা জলকীয়া কাটি থৈছিলোঁ, সেইটো দি সুন্দৰকৈ গাৰ্নিছ কৰি দিছোঁ। এতিয়া আমাৰ জিকা পোষ্ট ৰেডি আছে। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিব। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ।